স্বাগতম বন্ধুগণ, ওয়েলকাম ব্যাক মাই চ্যানেল ট্রানজিট এক্সপ্লোর। তো বন্ধুগণ, এতিয়া পিকনিকৰ বতৰ চলি আছে। তো যিহেতু আমি আজি পিকনিক নাযাওঁ, এনে অলপ বাইকেদি ট্ৰিপ লৈ যাম আৰু অলপ খানা চানা খাম, কিন্তু প্ৰাকৃতিক পৰিৱেশৰ মাজত বন্ধুগণ। ঠিক আছে বন্ধুগণ, তো বেছি আৰু একো নকওঁ আৰু। তো বলক, আমাৰ পিছফালে আছে ধুবুৰী মা কালী শ্মশান মন্দিৰ। তো বলক, মাৰ আশীৰ্বাদ লৈ আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। কিপ ৱাচিং ট্ৰানজিট এক্সপ্লোৰ। ৰাতিপুৱাই ঠাণ্ডাত ইমান কষ্ট কৰি আছে হয় ইহঁত। সঁচাকৈ বন্ধুগণ, বহুত ঠাণ্ডা হয়, মোৰ হাত চাত পুরো জমি গৈছে বন্ধুগণ। তথাপি বলক, যাই আছোঁ আমি আজি সাৰেশ্বৰ বিললৈ। অকণমান আগত বাবাৰ মন্দিৰ আছে, বাবাৰ আশীৰ্বাদ ল'ম। বাবাৰ আশীৰ্বাদ লৈ আগলৈ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। বেয়া আছে হৈ গৈছে। তো এয়া চাওক, ইয়াতে ৰাস্তাৰ পুৰা কাম চাম চলি আছে। ৰাস্তা একদম চাকাচাক হ'ব বন্ধুগণ। এয়া চাওক বন্ধুগণ, আমি এতিয়া বাবাৰ মন্দিৰলৈ পাই গ'লোঁ। বলক, বাবাৰ আশীৰ্বাদ লৈ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ বন্ধুগণ। বন্ধুগণ, এতিয়া আমি বাবাৰ কাষলৈ উপস্থিত হৈছোঁ। তো বলক, বাবাৰ আশীৰ্বাদ লৈ আমাৰ আগৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। জয় বাবা মহাকাল। তো ইয়াত হৈছে বন্ধুগণ, ইয়াত শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰ হয়। ধুবুৰী চহৰৰ আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব, তাৰ আগতেই আপোনালোকে এই মন্দিৰখন পাব। তো বাবাৰ আশীৰ্বাদ লৈ সদায় ধুবুৰীৰ পৰা যাত্ৰা কৰোঁতে আপোনালোকে আশীৰ্বাদ ল'ব বন্ধুগণ। তো বন্ধুগণ, এতিয়া আমি বাবাৰ আশীৰ্বাদ লৈ লৈছোঁ অলৰেডি। তো বলক, এতিয়া আমি আগলৈ যাম। চাওক ফ্ৰেণ্ডছ, আজি বম ঠাণ্ডা পৰিছে বে। তো এয়া চাওক বন্ধুগণ, আপোনালোকে চাইছে, এইখিনি আপোনালোকে বাৰিষা কালত আহিলে পূৰা একদম পানীৰে পূৰা ভৰি যায়। কিন্তু এতিয়া চাইছে, এতিয়া আৰু পানী চানী নাই আৰু, শুকাই গৈছে। এইটো এনেকৈ যেন লাগে কিবা এটা মৰা বিল চিল এনেকৈ যেন লাগিছে। কিন্তু বাৰিষা কালত আহিলে ইয়াতে পূৰা ৰাস্তাৰ লেভেলত পূৰা পানী হৈ যায় বন্ধুগণ। তো বলক, বন্ধুগণ, আপোনালোকে ৰোডৰ ছাইডত এখন ৰেল লাইন আপোনালোকে দেখা পাইছে। এইফালে চাওক, এইফালে আৰু এখন ৰেল লাইন নতুনকৈ হৈ আছে বন্ধুগণ। তো এয়া আপোনালোকে ধুবুৰীবাসীলৈ এটা সুখবৰ বুলি ক'ব পাৰে যে দুখন আমি ৰেল লাইন পাইছোঁ আৰু। তো ইয়াৰ যিখিনি আপোনালোকে ৰেল লাইন দেখা পাইছে, এয়া আপোনালোকে গোলগঞ্জ হৈ আপোনালোকে এইফালে পশ্চিমবংগৰ ফালে যায় আৰু গুৱাহাটীও যাব পাৰি ইফালেদি। আৰু এইফালৰ লাইনটো আপোনালোকে বিলাসীপাৰা, আলমগঞ্জ, মহামায়া এই লাইনটো হয় বন্ধুগণ। চাওক, গৌৰীপুৰ মাছমজিয়াত অৱস্থিত গোৱালপৰীয়া লোকগীত সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ প্ৰতিমূৰ্তি হয় এইখন।
সো বন্ধুগণ, এতিয়া আমি উপস্থিত হৈছোঁ শ্ৰী শ্ৰী ঢেলখোৱা শিৱ মন্দিৰলৈ। তো বন্ধুগণ, ইয়াৰ কিছুমান পৌৰাণিক কাহিনী আছে। তো আগৰ দিনৰ মানুহবোৰে ইয়াতে যেতিয়া এই বাটেৰে আগবাঢ়িছিল তেতিয়াহ'লে শিলগুটি হওক বা পইচা হওক কিবা এটা নিক্ষেপ কৰিছিল এই মন্দিৰলৈ, নহ'লে কিবা অশুভ হয় বুলি ইয়াৰ মানুহবোৰে কয়। তো যি হওক, আমি ইয়াতে আহিছোঁ, এইখন বাবাৰ মন্দিৰে হয় বন্ধুগণ। তো আমিও ইয়াতে কিছু পইচা দি নিক্ষেপ কৰিম আৰু আমাৰ যাত্ৰাখন শুভ কৰিম। চ' বন্ধুগণ, এতিয়া মই যাত্ৰা ষ্টাৰ্ট কৰিম। তো বলক, কিপ ৱাচিং। চ' বহুত ধামাকাদাৰ হ'ব বন্ধুগণ। চাইছেনে ৱেডাৰখন চাওকচোন। একদম মই ইমান যে স্কুটিতে আহিলোঁ, একদম পূৰা পাগলা চাগলা হৈ গৈছোঁ বন্ধুগণ, সঁচাকৈ কৈছোঁ। তো বলক আগলৈ যাম। এয়া আপোনালোকে চাইছে আমাৰ লগৰবিলাক একদম পূৰা খানা চানা লৈ এয়া আপোনালোকে পূৰা একদম ফূৰ্তি হৈ গৈছে চাওক বন্ধুগণ। এতিয়া আমি উপস্থিত বন্ধুগণ নামনি অসমৰ একমাত্ৰ বিমানবন্দৰ ৰূপসী বিমানবন্দৰলৈ। তো গৌৰীপুৰৰ একদম নিকটৱৰ্তী এই বিমানবন্দৰখন অৱস্থিত তথা নামনি অসমৰ একমাত্ৰ বিমানবন্দৰ হয় বন্ধুগণ। এইফালে চাব, কিছুদিন পাছত আমি শুনামতে 26 জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ পৰাই বিমান সেৱা ইয়াত আৰম্ভ হ'ব। তো এতিয়া ভিতৰলৈ আমি সোমাব নোৱাৰিম, কাৰণ ইয়াতে এতিয়া ৰেষ্ট্ৰিক্টেড হৈ আছে। তো যি হওক, কিছুদিন পিছত ইয়াতে আপোনালোকে বিমান সেৱা লাভ কৰিব পাৰিব। ইয়াৰ চাওক, আমাৰ লগৰবিলাক আহি গৈছে, পূৰা বিন্দাছ গানা শুনি শুনি পূৰা এনজয় কৰি আছে। মইহে এই ঠাণ্ডাত ভিডিঅ' কৰি মৰিছোঁ। কি কৰি জংঘলত ক'ৰবাত যাই আছে নেকি? ই চাগে জংঘলত সোমাব। যা জংঘলত যা তই। তো ইয়া চাওক, এতিয়া আমি উপস্থিত হৈছোঁ ৰূপসীৰ কাষতে থকা সাৰেশ্বৰ বিলত পাৰত। তো আজি বতৰখন বহুত বেয়া হয়। এই বতৰ বেয়াৰ কাৰণে আৰু ঘন কুঁৱলীৰ কাৰণে, ফগৰ কাৰণে আপোনালোকক ভিউখিনি ভালকৈ চাব পৰা নাই। ইয়াৰ আগতো মই এদিন সাৰেশ্বৰ বিলৰ পাৰলৈ আহিছিলোঁ। তো সেইদিনাও মোটামুটি বতৰখন ভালেই আছিলে। তো সেইদিনা মই 10-12 ছেকেণ্ডৰ এটা ভিডিঅ' শ্বুট কৰিছিলোঁ। তো সেইখিনিও আপোনালোকক দেখুৱাম। সাৰেশ্বৰ বিলৰ পৰা চাই থাকক।
এতিয়া অকণমান চাওঁ আমাৰ পিকনিকৰ কি হাল চাল আছে। অলৰেডি মই মাংসখিনি ভালকৈ ধুই দিছোঁ আৰু মেৰিনেট কৰি থৈছোঁ। তো মই অলপ ভিডিঅ' শ্বুট কৰিবলৈ গৈছোঁ আৰু মোৰ ফ্ৰেণ্ডবোৰে ব্ৰেকফাষ্ট কৰিবলৈ মোক মাতিছিলে। তো চাওঁ ব্ৰেকফাষ্টত চবে খাই পেলাইছে ব্ৰেকফাষ্ট, অকল মোৰ কাৰণে এটা ব্ৰেড আৰু জেম ৰাখিছে। তো যি হওক আৰু এইফালে চব্জি কাটি আছে পূৰা। আৰু এইফালে চাওক মাংসখিনি অলৰেডি বহাই দিছে। আমাৰ মাষ্টাৰ চেফে মাংসখিনি বনাই আছে। এয়া আমাৰ মাষ্টাৰ চেফে মটনখিনি বনাই আছে। ঠিক আছে, মটনখিনি ভালকৈ সিজক, কাৰণ মটন সিজোতে বহুত সময় লাগে। তো আজি আমাৰ মেনুত আছে মটন কাৰী, ফিছ গ্ৰেভি, ভাত, চেলাড আৰু পাপৰ ভাজি বন্ধুগণ। তো এয়া আমি পিছলৈ আপোনালোকক দেখুৱাম। এতিয়া আমি চবেই মিলি কামবোৰ কৰি আছোঁ আৰু পিকনিকত আহিছোঁ যেতিয়া। তো এয়া আমি জুই জ্বলাইছোঁ। এই ঠাণ্ডাত আৰু জুইও নজ্বলে আৰু কি কৰিম আৰু। এইফালে চাওক, এইফালে আমাৰ ভাইটি আছে, ৰ'ব, এয়া আমাৰ ভাইটি চাইছে, সুশীল মিলা। হাই সুশীল। আজি ইমান ঠাণ্ডা পৰিছে, অকণমান জুইৰ ওচৰতে থাকোঁ অকণমান সময়, কিনো কৰিম ইমান ঠাণ্ডাত। তো বতৰখিনি যদি ভালে থাকিলে তেতিয়াহ'লে আপোনালোকক ভাল ভিউ দেখুৱাবলৈ। এয়া চাইছে কুকুৰ, মাংস খাবি, ওচৰলৈ এয়া ওচৰলৈ নাহে মাংস। তো আমাৰ মাংসখিনি মোটামুটি ড্ৰাই হৈ গৈছে। ঠিক আছে, তেতিয়া অকণমান পিছত আমি পানী দিম। আৰু এইফালে আমাৰ লগৰবিলাকে পূৰা ফটো মাৰি আছে 6.5 বিলৰ পাৰত বন্ধুখন। ঠিক আছে, আৰু ইহঁতে কিবা মন যায়নো, মই একো নাজানো। ইহঁতে চাগে পকিমন বিচাৰি আছে, 6.5 বিলৰ পাৰত আহি পকিমন বিচাৰি আছে। তো চাওক তেওঁলোকৰ কিবা মন যায় আমাৰ লগৰবিলাক, চাওচোন। 6.5 বিলৰ পাৰত তহঁতে পকিমন বিচাৰি থাক। এইফালে মাংসখিনি ৰেডি হৈ গৈছে। তো এতিয়া আমি ধনিয়াখিনি দি ল'ম, ধনিয়াখিনি দি ঢাকোন দি ল'ম, নহ'লে আৰু ঠাণ্ডাত এই মাংসখিনি খাব নোৱাৰি ঠাণ্ডাত আৰু এইফালে মোৰ বন্ধু এজন পূৰা ডেন্স কৰি আছে। তো বলক অলপ ধেমালি কৰোঁ। এয়া চাওক, বিলাহী, কাজু আৰু জলকীয়াৰে মাছৰ আঞ্জা বনাইছে। কি মস্তি ডিছ বনাইছে, বেলেগ টাইপৰ অলপ ডিছ বনাইছে। এইফালে আমাৰ মাছখিনি ফ্ৰাই হৈ গৈছে, পূৰা ফুল ফ্ৰাই। ঠিক আছে, তো এয়া ফিছ ফ্ৰাই বনাওক তেওঁতে। আৰু আমাৰ বনাইছে মাষ্টাৰ চেফ, অকণমান আগতে ডেন্স কৰিছে। তেওঁ অলৰাউণ্ডাৰ হয়, ডেন্সাৰ প্লাছ মাষ্টাৰ চেফ। আজি বতৰখন বহুত ঠাণ্ডা হয়, অকণমান জুইৰ কাষত থাকোঁ দেই। জুইৰ কাষত বহুত মজা লাগি আছে। এতিয়া আমি মাষ্টাৰ চেফৰ ওচৰলৈ যাম। চাওঁ আমাৰ মাছৰ আঞ্জাখিনি কিমানখিনি আগবাঢ়িছে। তো এয়া আমাৰ ফিছ ড্ৰাই গ্ৰেভি কমপ্লিট, বঢ়িয়া বনাইছে আমাৰ মাষ্টাৰ চেফে। বহুত ঠাণ্ডা পৰিছে, আকৌ জুইৰ কাষলৈ আহিলোঁ বন্ধুখন, অকণমান জুইৰ কাষতে থাকোঁ আৰু। ইয়া 6.5 বিলৰ পাৰত আমাৰ পিকনিক থালি ৰেডি। ইয়াতে চাইছে ভাত আছে, নেমু আছে, চালাড আছে, চিপছ আছে, আৰু ইয়াতে ফিছ গ্ৰেভি। আৰু ইয়া চাওক মটনখিনি। তো ইয়া মটনখিনি চাব। তো মটনখিনি মোটামুটি বইলখিনি ভালে হৈ আছে, ৰ'ব দেখুৱাই আছোঁ। তো ইয়া চাওক, আমি অলৰেডি খানাখিনি খাই ল'লোঁ। সঁচাকৈ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত লগৰবোৰৰ লগত এসাঁজ খাই সঁচাকৈ মন একদম তৃপ্তি হৈ গৈছে বন্ধুখন। আৰু আমাৰ যি দুখন মাষ্টাৰ চেফ আছিলে, এজনে মটন কাৰী বনাইছিলে আৰু এজনে ফিছ গ্ৰেভি বনাইছিলে। সঁচাকৈ তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকে বহুত যত্নৰে, বহুত জুতি লগাকৈ
আমাৰ খানাখিনি বনাইছে। চ' এতিয়া আমি যিবোৰ আমাৰ পেলনীয়া সামগ্ৰী আছে বা পানীৰ বটল চটল আছে চব একেবাৰে এটা পলিথিনত পেক কৰি আমি জুইত জা দিছোঁ। কাৰণ এইবাৰ মই কিছুমান দৃশ্য চাই বহুত দুখ পাইছোঁ। বনভোজকাৰীয়ে ঠাইখিনি বহুত লেতেৰা কৰি পেলাইছে, পানীৰ বটল য'তে ত'তে পেলাইছে, জাবৰ জোঁথৰ য'তে ত'তে পেলাইছে। গতিকে আমাৰ নিজৰে অসম হয়, আমি যদি নিজৰ প্ৰাকৃতিক সম্পদবোৰ এনেকৈ নষ্ট কৰি পেলাওঁ কেনেকৈ হ'ব বন্ধুগণ। তো যি হওক, আজি আপোনালোকে চালে চাৰেশ্বৰ বিলৰ পৰা আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব বন্ধুগণ, আৰু আপোনালোকৰ যিমানখিনি বন্ধুগণ সবকে শ্বেয়াৰ কৰিব আৰু তাহাঁতক ক'ব ছাবস্ক্ৰাইব কৰিব। কিপ ৱাচিং প্ৰাণজিৎ এক্সপ্ল'ৰ।